Hello guys, welcome back to my channel. মই সৈতে আপোনালোকক পুনৰবাৰ সৈতে এণ্ড মমৰ চেনেলত স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'। তেন্তে আপোনালোকেতো থাম্বনেইলখন চাই গমেই পাই গৈছে যে আজি মই ভিডিঅ'টোত কি বনাম বা কি দেখুৱাম। তেন্তে অকণো দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰা হওক। মমো বনাবলৈ আমাক লাগিব ময়দা। আমি লৈছোঁ ময়দা এবাটি ময়দাত বহুকেইটা মমো হৈ যাব। আৰু তাতে অকণমান নিমখ দি পেলাই ভালদৰে মিক্স কৰি ল'ম। এতিয়া ভালদৰে মিক্স কৰি তেল দিম অকণমান, 1 চামুচ আৰু আধা চামুচ মান হ'ব। তেনেকৈ অকণমানকৈ মিক্স কৰি ল'ম। ভালদৰে তেলখিনি দি পেলাই ভালদৰে মিক্স কৰি ল'ম, যাতে লাডু বনাব পাৰি। ঠিক তেনেকৈ আমি মিক্স কৰি ল'ম। এনেকৈ ভালদৰে মিক্স কৰিব। যেনেদৰে মই কৰিছোঁ আপোনালোকেও তেনেকৈ কৰিব, যাতে এনেকুৱা লাডু হ'ব পাৰে। তেতিয়া আমাৰ মিক্স ভালদৰে হৈছে বুলি জানিম। আকৌ আমি ভালদৰে মিক্স কৰি লৈছোঁ। ভালদৰে মিক্স কৰি ল'ব আপোনালোকেও ভালদৰে। মই ফাৰ্ষ্টতে দিয়া তেলখিনি অকণমান কম যেন লগা বাবে মই আকৌ দিছোঁ। আপোনালোকেও এনেদৰে চাই পেলাই দি দিব। এতিয়া আমি অকণমান পানী দি পেলাই ভালদৰে ময়দাৰ গুড়িখিনি আটা মাৰাৰ দৰে ময়দাখিনিও ভালদৰে পিটিকি ল'ম বা মাৰি ল'ম বুলিও ক'ব পাৰোঁ। এনেদৰে অকণমান পানী লৈ পেলাই ভালদৰে ৰুটি যেনেকৈ বনাওঁ তেনেকৈ বনাই ল'ব। ৰুটি বনাবলৈ আমি যেনেদৰে বনাওঁ ৰুটি বনাওঁতে, ঠিক তেনেদৰে বনাই ল'ব আপোনালোকেও। এয়া আমাৰ ময়দাৰ লাডু বা মমো বনাবলৈ যিটো আমি বনালোঁ, মানে ময়দা ড'টো ৰেডি হৈ গ'ল। এনেকৈ আপোনালোকেও বনাই ল'ব আৰু 15 পৰা 20 মিনিটলৈকে ভালদৰে ঢাকি থৈ দিব। আমি এয়া ডাঙৰ বাতি এটাৰে ঢাকি থৈ দিম। এতিয়া আমি ফিলিংছ বনাম, মানে মমৰ ভিতৰত যিবোৰ চব্জি, ভেজ মমো বনাবলৈ ওলাইছোঁ। যেতিয়া আমি লৈছোঁ কবি আৰু পিঁয়াজ আৰু নহৰু আৰু জলকীয়া। ফাৰ্ষ্টতে আমি অকণমান তেল দি পেলাই গৰম কেৰাহীত অকণমান তেল দি পেলাই অলপমান কেঁচা গন্ধটো যোৱাৰ দৰে ভাজি ল'ম, যাতে কেঁচা গন্ধ নাথাকে। আৰু অকণমান তেল দি ল'ম। ল' ফ্লেমত ভাজিব। ফাৰ্ষ্টতে আমি নহৰু আৰু জলকীয়া দি দিম। এই লকডাউনৰ সময়খিনিত বতাহ বৰষুণ আহিছিল নহয়, তেতিয়া তেলত অকণমান পানী পৰি গৈছিল। সেইটোলৈ বহুত চিটিকি উঠিছে তেলৰ পৰা। এতিয়া আমি অকণমান ভাজি ল'ম। এতিয়া পিঁয়াজখিনি দিম। এতিয়া আকৌ লগতে কবিখিনিও আমি দি দিম, মানে বন্ধাকবিখিনিও দি দিম। এতিয়া একেলগে গোটেইখিনি আমি কেঁচা গন্ধখিনি নোযোৱালৈকে ভাজি থাকিম। আমি এতিয়াই নিমখ নিদিওঁ, নিমখ আমি ঠাণ্ডা হোৱাৰ পিছত দিম। যদি আমি এতিয়াই নিমখ দি দিওঁ, তেতিয়াহ'লে কবি পিঁয়াজৰ পৰা
পানী ওলাব হিটলৈ আমি শুকানে যাতে ভাজি ল'ব পাৰোঁ তেনেকৈ আমি এতিয়া নিমখ নিদিয়াকৈ ভাজি ল'ম ভালদৰে লৰাই ভাজি দিয়ক মানে ভাজি লওঁ আপোনালোকেও এনেদৰে ভাজিব এনেকৈ লৰাই দি থাকিব যাতে দহি নাযায় ল' ফ্লেমত দিছোঁ যেতিয়া দহি নাযাব তথাপি সাৱধান থাকিব লাগেতো অকণমান সময় আৰু ভাজিব লাগিব মানে এতিয়াও অকণমান কেঁচা গন্ধ আছে যেতিয়ালৈকে কেঁচা গন্ধ থাকে তেতিয়ালৈকে আপোনালোকে ভালদৰে ভাজি ল'ব এয়া আমাৰ কবি এতিয়া ৰেডি হৈ গ'ল এতিয়া আমি এটা বাচনত মানে প্লেটত নমাই লৈ পেলাই ঠাণ্ডা হ'বলৈ থৈ দিম আমি এতিয়া ঠাণ্ডা হ'বলৈ প্লেট এখনেৰে ঢাকি পেলাই থৈ দিম যেহেতু আমি এইটো ঠাণ্ডা হ'বলৈ থৈ দিলোঁ এতিয়া আমি সৰু ৰুটি বনাই ল'ম মানে গল হওক বা যিকোনো শ্বেপত আপোনালোকে বনাই ল'ব পাৰে যিকোনো শ্বেপ আমি তাৰ আগতে অকণমান ভালদৰে মাৰি লৈছোঁ তাৰপিছত এতিয়া সৰু গল কৰি লৈছোঁ আপোনালোকে এতিয়া অকণমান মিডিয়াম চাইজৰ লাডু বনাই ল'ব পাৰে তাৰপিছত ৰুটিখন বনাই পেলাই এনেকৈ অকণমান ডাঙৰ বনাই আৰু ৰুটিখন একেবাৰে পাতল বনাব যাতে দেখিছেনে আপোনালোকে চিন পায় মোৰ আঙুলি দুটা মানে চি থ্ৰু টাইপৰ অকণমান বনাই ল'ব তেতিয়া মানে ম'মৰ কাৰণে বেছি ভাল আৰু আপোনালোকে এনেকৈ ঠিক শ্বেপত গিলাচ এটাৰে বা যিকোনো শ্বেপাৰ থাকে নহয় সেইটোৰ লগত কাটি ল'ব পাৰিব আৰু এনেকুৱা মানে দুবাৰ কাম হয় যদি এনেকুৱা কৰিব নিবিচাৰে তেন্তে সৰু লাডু বনাই পেলাই মই দেখাই আছোঁ আপোনালোকক এনেকৈ সৰু লাডু বনাই পেলাই সৰু ৰুটি বা পুৰি বেলি ল'ব পাৰে আপোনালোকে এতিয়া আমাৰ চব্জি ঠাণ্ডা হৈ গ'ল তাতে মই দিছোঁ নিমখ অকণমান সোৱাদ অনুসৰি আৰু গোলমৰিচ জলকীয়া বুটি পেলাই অকণমান দি দিছোঁ আৰু এইটো হ'ল চয়া চচ 1 চামুচৰ অকণমান বেছি চাগে মানে ঠিক ভালদৰে মিক্স হোৱাৰ দৰে দি দিছোঁ এতিয়া আমি ভালদৰে মিক্স কৰি ল'ম মোৰ চব্জি অকণমান কমেই কিন্তু ম'ম' বনাবলৈ যিখিনি ময়দা লৈছোঁ সেইখিনি অকণমান ৰহি গৈছে সেই ৰহি যোৱা ময়দাখিনিৰে মই কেইটামান পুৰি বনাই ল'ম এতিয়া আমি ময়দা বনাবলৈ সৰু বাতি এটা পানী লৈছোঁ এতিয়া আমি ম'ম' বনাবলৈ আৰম্ভ কৰিম এখন ৰুটি লওক মানে যিয়ে নহওক এখন লৈ পেলাই তাতে অকণমান আপোনালোকে চামুচেৰেও ল'ব পাৰে মই হাতত দিয়ে দি দিছোঁ এতিয়া এনেকৈ ভাজ কৰি ল'ব এনেকৈ যেনেকৈ আমি প্লেটছ বনাওঁ নহয় তেনেকৈ এনেকৈ দি পেলাই কচি যেনেকৈ আমি চাদৰ মেখেলাৰ কচি কৰোঁ নহয় ঠিক তেনেদৰে কচি কৰক এনেকৈ কৰি পেলাই হৈ যাব আপোনাৰ ম'মৰ এটা ডিজাইন
তাৰপিছত এনেকৈ মাজত চেপি দিলে হ'ল। এইটো হ'ল এটা ডিজাইন। আৰু এটা ডিজাইন মই আপোনালোকক দেখুৱাই আছোঁ। যদি এনেকৈ বনাব টান লাগে তেনেহ'লে আপোনালোকে এনেকৈ এখন লৈ পেলাই অকণমান চব্জি দি পেলাই ইপাৰে সিপাৰে লগাই যেনেকৈ আমি কাণমুচৰি পিঠা বনাওঁ ঠিক তেনেদৰে এনেকৈ চেপি দি দিব, ভালদৰে প্ৰেছ কৰি দি দিব যাতে খুলি নাযায়। যেতিয়া আমি বনাম ঠিক এনেদৰে তাৰপিছত এনেকৈ মাজত আনি পেলাই এনেকৈ প্ৰেছ কৰি দিব আকৌ ভালদৰে। এয়া হৈ গ'ল আমাৰ ম'মৰ আন এটা শ্বেপ। এনেদৰে আমি গোটেইবোৰ ম'ম' বনাই ল'ম। যদি ম'ম'টো বনোৱা সময়ত মানে ৰুটিখন নলগা হৈ যায় তেন্তে অকণমান পানী ছিটাই ল'ব। পিছফালে মোৰ সেইজনী বৌ। এনেকৈ প্ৰেছ কৰি দিয়ক লাহেকৈ। এয়া আমাৰ ম'মৰ লাগি গ'ল, মানে ভালদৰে লাগি ধৰিছে। ভালদৰে যদি লাগি নধৰে পানী অকণমান লগাই দিব, বেছি নহয়, অকণমান এনেকৈ। এয়া আমাৰ গোটেই ম'ম' ৰেডি হৈও কেইখনমান ম'মৰ ৰুটি থাকি গ'ল। আৰু অকণমান আমাৰ ময়দাও থাকি গৈছে, মানে এনেকৈ ৰুটি নবনোৱাকৈ। এতিয়া আমি অকণমান মানে 1 লিটাৰৰ দৰে পানী দি পেলাই ইয়াত ষ্টিমখনত আমি ভালদৰে তেল সানি ল'ম। আৰু আপোনালোকৰ যদি এনেকৈ ষ্টিমাৰ নাই বা মোৰ দৰে ষ্টিমাৰ নাই, এনেকুৱা মই এইটো ৰাইচ কুকাৰত বনাইছোঁ, তেন্তে আপোনালোকে যিকোনো বস্তুত পানী লৈ পেলাই ডাইৰেক্টলি উতল অহা পানীত ম'ম'বিলাক দি দিব পাৰে। এতিয়া আমি ম'ম' দি দিম যেতিয়া আমাৰ ম'মৰ পানী উতল আহিছে। আৰু যদি আপোনালোকে ম'ম' চুপ খাব বিচাৰে তেন্তে এই উতল অহা পানীতে আপোনালোকে ম'মৰ মানে যদি আপোনালোকে মাংস দিছে মাংসখিনি দি দিব পাৰে। মাংসৰ যিখিনি মছলা লাগে সেইখিনি আপোনালোকে দি পেলাই ভালদৰে ম'ম' চুপো খাব পাৰে। এতিয়া আমি গোটেইখিনি ম'ম' দি ল'ম। দি পেলাই 15 পৰা 20 মিনিটলৈকে আমি ভালদৰে ঢাকি থৈ দিম। ম'ম'টো অকণমান দূৰত থ'ব, নহ'লে যদি ওচৰত থাকে তেতিয়াহ'লে এটাৰ লগত আনটো লাগি যাব আৰু তেতিয়া এৰোৱাত অকণমান কষ্ট হ'ব। লকডাউনৰ সময়ত মই এনেকৈয়ে ম'ম' বনালোঁ। আমি ভালদৰে গোটেইখিনি থৈ দিম। এয়া আমি ম'ম'খিনি ভালদৰে থৈ ল'লোঁ। এতিয়া বতাহ ওলাই যাব নোৱাৰাকৈ প্লেট এখনেৰে ঢাকি দিলোঁ। মানে ঢাকি দিব কৈছিলোঁ, এইখন প্লেট আমাৰ বতাহ ওলাই যাব, সেইটোলৈ মই আন এখন প্লেটেৰে ভালদৰে ঢাকি দিম। আপোনালোকে ঠিক তেনেদৰে ভিতৰৰ পৰা কোনো বতাহ ওলাই যাব নোৱাৰাকৈ প্লেট এখনেৰে ঢাকি দিব। এয়া আমাৰ 15 মিনিট পিছত ম'ম' হৈছে। অকণমান টাইম আৰু আমি ঢাকি থৈ দিম। এয়া আকৌ ঢাকি থৈ দিলোঁ। এতিয়া আমাৰ ম'ম' ৰেডি হৈ গ'ল। এতিয়া অকণমান সময় পিছত, মানে গৰমে আছেতো, সেইটোলৈ অকণমান সময় পিছত আমি
মমোখিনি নমাই লৈ ল'ম যিহেতু মই মমো চাটনি বনোৱা নাই যিহেতু চচ আছে আৰু মমো চাটনি বনাবলৈ মোৰ সামগ্ৰী নাই সেইটোলৈ বনোৱা নহ'ল আপোনালোকে যদি মমো চাটনি বনাব নেজানে তেন্তে নেক্সট ভিডিঅ'ত মই নিশ্চয় বনাম এতিয়া আমি মমোখিনি এখন প্লেটত নমাই ল'লোঁ এয়া ধুনীয়া হৈছে ন মমোখিনি হে গাইজ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই এনজয় কৰিছে আৰু ভাল পাইছে আৰু কিবা এটা বনাবলৈ শিকিছে তেন্তে প্লিজ মানে কিবা এটা মানে কি মমো বনাবলৈ শিকিছে তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাবলৈ নাপাহৰিব আপোনালোকে জানে বেল আইকনটো দবালে কি হয় তেন্তে মই আকৌ নকওঁ তেন্তে পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম থেংক ইউ ফৰ ৱাচিং বাই বাই